দুখন কথা হ'লে আমি চাৰিকেইটাৰে আৰম্ভ কৰিম আৰু যদি সুখৰ কথা ক'বলৈ আমাৰ যিখিনি গীতে আৰম্ভ কৰিম আপোনালোকে কোনটো বিচাৰিম গোটেইটো কমেই আগতে কোনটো ক'ম চাৰি মই ক'লো চাৰিগীতসমূহ কাৰবালাৰ কোনো কাহিনীৰ ওপৰত লিখা আছে আমাৰ অসমতো লিখা হৈছে বিশ্বৰ সকলো মুছলমান দেশতে লিখা আছে 50খন মুছলিম প্ৰধান দেশ আছে বিশ্বত আৰু 200 কোটি মুছলমান মানুহ বাস কৰে তাত এতিয়া কম বেছি হ'ব 40 কোটি মানুহ ভাৰতবৰ্ষতে আছে পাকিস্তান আৰু বাংলাদেশতকৈ মুছলমান মানুহ ভাৰতত বেছি আছে সেইকাৰণে ভাৰতখনৰ শংকৰদেৱে ধন্য ধন্য ভাৰতৰ কৰিছে বুলি কৈছে এখন ধন্য দেশ এখন কোনো তেনেকুৱা বিশেষ ধৰ্মক কেন্দ্ৰ কৰি দেশখন গঢ়া নাই গঢ়ি উঠা ধৰ্ম নিৰপেক্ষ দেশ এজন হিন্দুৰ যিটো মৰ্যাদা এজন মুছলমান এজন খ্ৰীষ্টান এজন বুদ্ধিষ্ট এজন জৈন ভাই মৰ্যাদা একে কিন্তু আমাৰ মাজত দুই এটা আছে টেকৰা জাতীয় মানুহ তেওঁলোকে অলপ গল্পবোৰ লগাব বিচাৰে কিন্তু সেই টেকৰাক আমাৰ সৰ্বসাধাৰণে ভুল নকৰে আৰু ডমিনেট হৈছে সকলোৱে খেলি মেলি লগাব বিচাৰে নিজৰ ঠেকমৰৰ মনোবৃত্তি সেইকাৰণে এতিয়া এটা শব্দ আমাৰ নিজৰ বক্তা তেখেতে কৈছে জৰীয়া শব্দটো যিটো কিবা কৈছে এনেকৈ পাবলৈ লাগিব গৈছিল চেলাৰী হিচাপে মই জানো ভালকৈ এতিয়া ঘৰতো গৈছোঁ সকলো আলি চালৰ ঘৰতো গৈছোঁ চালি চালৰ আছিল এতিয়া মই গৱেষণা কৰি যিটো পালোঁ যিটো জানি বহুতে কয় আমি সৰুতে যেতিয়া আছিলোঁ আপোনালোক ক্ষমা কৰিব স্পষ্টকৈ কথা ক'ব বিচাৰিছোঁ এল পি স্কুল যেতিয়া পঢ়িছিলোঁ আমাক কৈছিল বা আমি ভাবিছোঁ যে গৰু সেইকাৰণে নামক গৰীয়া এই ভাৱটো আমাৰ আছিল গৰু খাই আৰু আমি এটা গীত গাইছিলোঁ এইটো ক'ব অলপ বেয়া লাগে আপোনালোকক শুনিবলৈ বেয়া পাওঁ নকওঁ গৰীয়া মৰিয়া পিছলত তো সিহঁত দীৰ্ঘ লেয়া দি থওঁ এইটো সেই সময়ত আমাৰ এই যেতিয়া আগবাঢ়ি গ'লো হাইস্কুল পালোঁ কলেজ পালোঁ নহয় এইটো নহয় কি সূত্ৰ যে গৰু দেশৰ পৰা হাল আৰু তেওঁলোক গৰীয়া এইটো আমি প্ৰথমে মানি ল'ব হয় গৰু দেশৰ পৰা তেওঁলোক আহিছিল পশ্চিমবংগৰ গৰীয়া পশ্চিমবংগৰ কোৱা আহিছিল হয় যেতিয়া মই গৱেষণা সময়ত আগবাঢ়িলোঁ তেতিয়া মই পালোঁ যে সেই গৰু দেশৰ পৰা অহা শব্দটো শুধৰণৰ গৰু দেশৰ পৰা হিন্দুসকল আছে তেওঁলোক শুদ্ধ নহয় তেওঁলোক ক'ব লাগিছিল সেইটো কেঞ্চেল কোনটো শুদ্ধ বক্তিয়াৰ খিলিজীয়ে 1205 খ্ৰীষ্টাব্দত তিব্বতলৈ যাবৰ কাৰণে কামৰূপৰ মাজতে আহিল আপোনালোকে যে ভাষা কৈছে আহিব নালাগে খৰালি মাহ আহিবা আপোনালোক যাবা নেকি কিন্তু বক্তিয়াৰ খিলিজীয়ে ভাবিলে বুদ্ধি কৰিলে তেতিয়ালৈকে সাজু হ'ব আমাক তাৰমানে প্ৰতিহত বাধা দিব এতিয়া আমি এতিয়াই যাম এতিয়া আহিল আমাৰ গুৱাহাটী ৰাজধানী আছিল যুদ্ধত তেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ মাথাউৰি কাটি দিলে সুৰজাই সেই বানপানীয়ে বহুতো উটুৱাই লৈ গ'ল সাঁতুৰিব নাজানে বহুত পলাই গ'ল বহুত মৰিল আৰু কিছু বাট পথ চিনি নাপায় জংঘলৰ মাজত অক্টোবৰ জংঘলৰ মাজত সোমাই থাকিল লাহে লাহে তেওঁলোক সোমাই আহিল থলুৱা অসমীয়া হ'লে তেওঁলোক সুধিলে তোমালোক কোন সিহঁতক অলপ জনা হ'ল তেওঁলোকে ক'লে আমি গাইৰীয়া গাইৰীয়া মানে কি পিঠাগুৰি চাউলতে অলপ পিঠাগুৰি পৰে চাউলৰ কিছু ৰৈ যায় এই ৰৈ যোৱাখিনি গাইৰীয়া হয় কাৰণ আমাৰ মানুহ বহুত মৰিল বহুত পলাই গ'ল আমি ৰৈ গ'ল আমি ৰৈ যোৱা মুছলমান গাইৰীয়া সেই গাইৰীয়া শব্দৰ পৰা গৰীয়া শব্দটো অহা বুলি আমি শিকিছোঁ আমাৰ হয়তো আৰু কোনোবাই সেইটো শিকিব পাৰে সেইটো নহয় বুলি ক'ব পাৰে সেইটো ক'বলৈ একো নাই
আমি সংস্কৃতি এই সংস্কৃতিৰ লগত বহুতখিনি মিল আছে। এতিয়া জাৰি গীতৰ কিন্তু লিখক বিচাৰি পোৱা নাযায়। লোক সংস্কৃতি শব্দটো দিছে যে জিকিৰ আৰু জাৰিক আমি একেবাৰে লোকসংগীত বুলি ক'ব নোৱাৰোঁ। কাৰণ লোকসংগীত হ'ব লাগিলে এই মুখে মুখে প্ৰচলিত হৈ আহিব লাগিব, লিখিত ৰূপ নাথাকে। লোকসংগীতৰ বৈশিষ্ট্য লিখকৰ পৰিচয় নাথাকে। আৰু অসমীয়া বা যি জাতি আছে সেই জাতিৰ লগত সম্পূৰ্ণ সংস্কৃতিৰ প্ৰতি বহন কৰিব লাগিব। দেহ বিচাৰে গীত, টুকাৰী গীত, বিহুগীত, আইনাম, গাইনাম, এইবিলাকে লোকগীত লিখিত ৰূপ থাকে। এতিয়া এইবিলাকৰ লিখিত ৰূপ পাইছে আৰু জিকিৰ গীতৰ লিখিত ৰূপ পালে। আজান পীৰে যেতিয়া গীতসমূহ ৰচনা কৰি গ'ল, মুখে মুখে প্ৰচলিত হৈ আহিছে। তাৰ সুৰটো তেতিয়া বেলেগ আছিল। একেবাৰে আহমেদ চাহাবে সুৰটো অকণমান সলনি কৰি দিলে, অকণমান অসমীয়া লোকসংগীতৰ লগত মিলাই দিলে, সুৰীয়া গীত কৰি দিলে। কিন্তু লিখকৰ যেতিয়া আমি পৰিচয় পালো, সেইটো লোকগীত হ'ব নহয়। সেই অৰ্থত মুখবাগৰি অহা নাই, লিখিত ৰূপ পালে, লিখকৰ পৰিচয় পালো। কোন লিখক? আজাদ পীৰ। তেতিয়াও হ'ব নোৱাৰে। কিন্তু কেইটামান বৈশিষ্ট্য আছে, লিখিত বৈশিষ্ট্যৰ কাৰণে তেওঁলোকে সেইকাৰণে আমাৰ গৱেষণা পত্ৰত জিকিৰ গীতক বা জাৰি গীতক এক শ্ৰেণীৰ বিশেষ লোকগীত বুলি আমি নাকচো কৰা নাই, গ্ৰহণো কৰা নাই। লোকগীত এক শ্ৰেণী বিশেষ শ্ৰেণীৰ লোকগীত বুলি আমি সন্নিৱিষ্ট কৰিছোঁ। তাতে কি লিখা আছে? প্ৰথমটো, আমি মানুহ মৰিলে হিন্দু সমাজত যিদৰে আমি উপবাস থাকোঁ, লঘনে থাকোঁ, নিৰামিষ খাওঁ, আনকি হাছান হুছেইনে যি আমাৰ মহৰম মাহ, তাত এই কথাটো আছিল এটা সময়ত আমাৰ মুছলমান সমাজত মূৰৰ খেল নলয়, মূৰ নুশুনিয়াই, সেন্দুৰৰ কথা নামাৰে, সামান্য কাপোৰেৰে থাকে, কষ্ট কৰি থাকে, লাভবিলাক নাই, আৰু কি কৰে? সেই জাৰি গীতবিলাক গাই থাকে, দুখৰ গীতবিলাক এই হাছান হুছেইনৰ দুখৰ মহৰম মাহটো আছে, কাজিয়া ভাৰতৰ কাজিয়া বুলি এটা অনুষ্ঠান আছে, কাজিয়া তাত কি লিখা আছে? জিকিৰ গীত, জাৰি গীতত দহৰ দিন কি কৰা মুমিন উলোৱা সাপে পিঠা খায়। দহৰ দিন কি কৰা মুমিন উলোৱা সাপে পিঠা খায়। তাৰমানে সেইখিনি মাছ মাংস নাখায়, অকল শাক আৰু পিঠা খায়। এই জুতি হওক বা কিবা থলুৱা হিন্দু সমাজৰ লগত আমাৰ আজাদ পীৰে মিলাই পেলাই জাৰি গীতত